চুলি নহয় বহুত দিগদাৰ না চুলি থকাটো বিৰাট ভাল চব ভাড়া দিয়ে জানে চম্ভালাটো দিগদাৰ কিন্তু তুমি এটা কি বুলি ক'ম মই এতিয়া ঠাণ্ডা পৰিছে নেকি এচিটো বন্ধ কৰি দিছিলোঁ কাটিম অলপ চুটি হ'ব পৰা হৈছে এনেকুৱা নাথাকে কৰিবা মোৰ প্লেন কি আছে জানে আৰু কিছু বছৰ পাছত ইমিডিয়েট কোৱা নাই বৰ্তমান এইটোৱে বেষ্ট অকণমান ছুটি কৰা ছুটি মানে কি মাজে মাজেতো অলপ চলপ কাটি থাকিবই লাগে ন তলৰখিনি বেয়া হৈ যায় 40 মান পালে ব্লাংক কাট ইমানটি কৰি কি বেয়া লাগে নোৱাৰো চম্ভালিব এতিয়া মাৰ আমাৰ কেনেকুৱা প্ৰব্লেম আপুনি জানে নাই ধুব প্ৰব্লেম মাৰ এতিয়া হাতৰ বিষ আঙুলিৰ বিষ ধুব নোৱাৰে আৰু মা ইভেন মানে আমাৰ নিচিনা ৰাবাৰ বেণ্ড নামাৰে খোপা গাঁঠিব লাগিলে চুলি লেংথটো দীঘল লাগিব মানে আল্টিমেটলি মাৰ ধুব প্ৰব্লেম ষ্টিল মাৰ ইমান বয়সতো এই মস্ত হেভি শুকাব প্ৰব্লেম পটককে মানে আৰু মাহঁতৰ মানে এতিয়া নামে চামে যায় নাম মানে সেইদিনাখন ভিজাব কি সমস্যা হ'বচোন মানে মই মাহঁতৰ এজৰ কথা কৈছো মানে তাৰ কিছু আগতে চুলিখিনি ব্লাংক কৰি দিম শুনক না এইটো কোৱা নাই মই মাৰ এজত আপোনাৰ নিচিনা কৰি দিম যাতে মই ৰাতিপুৱা উঠি কৈয়ে থৈ দিছো বোলে মাৰ এজ পালে মই পুৰা বয়স কৰি দিম চম্ভালিব একো দৰকাৰ নাই ৰেগুলাৰ ধুব পাৰি ৰেগুলাৰ মানে যেনেকে আছো তেনেকে নহয় এইটো কথা একদম কাৰেক্ট জানেনে এটা বয়সৰ পাছত এই চুলি মেইনটেইন কৰা ইমান